আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভালেই। তো নতুন গাড়ীখন লোৱা হোৱাৰ পৰা তেনেকৈ ক'তো যোৱা হোৱাই নাই। তো সেইকাৰণে দাদাই ক'লে আজি অলপ ওলাই যাওঁ বুলি। তো সেইকাৰণে এতিয়া ওলাই মেলি আহিছোঁ। এইফালে পাছত ভণ্টি আছে, খুৰী ছোৱালীজনী আছে, আৰু এইফালে দাদাই ড্ৰাইভিং কৰি আছে। তো ক'ত যাওঁ আপোনালোকক সকলোখিনি দেখাই থাকিম, চাই যাব। আৰু পৰিবাৰো আছে বাৰু, পৰিবাক দাদাই লৈ যাব। আজি দাদাই ডাঙৰ গিফ্ট এটা দিলে। ভিডিঅ'টোৰ মাজতে আপোনালোকক গিফ্টটো দেখাই লৈছোঁ। আপোনালোকে দেখি গমেই পাইছে দাদাই কি দিছে। বহুত দিনৰ পৰা তাক আইফোন এটা লাগে বুলি কৈ আছিলোঁ আৰু ফাইনেলি সি আনি দিলে। এতিয়া মই আনবক্সিং কৰিব লৈছোঁ। এতিয়াৰ পৰা আপোনালোকে ভিডিঅ'বিলাক নতুন মোবাইলৰ পৰাই পাব। ভিডিঅ' কোৱালিটি আগতকৈ ভাল হ'ব বুলি আশা কৰিলোঁ। আৰু এই ফোনটোৰ কালাৰটো লাইট স্কাই ব্লু কালাৰ হয়। আপোনালোকে ভিডিঅ'ত হয়তো হোৱাইট কালাৰ দেখিব পাৰে, কিন্তু এইটো একেবাৰে লাইট ব্লু কালাৰ হয়। আৰু এতিয়া ভিডিঅ'বিলাকৰ কোৱালিটি কেনেকুৱা পায় আপোনালোকে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। তোমাক দেখাই দিছোঁ। এয়া এতিয়া আমি আহি পালোহি ঠেঙাল মিউজিয়াম। এইফালে পৰিবাক দেখুৱাই নাই নহয়, পৰিবা সেইজনী চবকে দেখাই দিছোঁ আৰু। এতিয়া আমাৰ ইয়াৰ ফটো ছেশ্যন চলি আছে আৰু এহেঁতি ইয়াতে বহি আছে আৰু আমি ফটো মাৰি আছোঁ। আৰু এনেকৈ ইভিনিং টাইমত আহিও ভাল লাগে আৰু ঠাণ্ডা ঠাণ্ডা বতাহ এটা মাৰি আছে, তো সেইকাৰণে বেছি ভাল লাগিছে ইয়াতে। আৰু এয়াৰ ৰাতি ভিউটো আপোনালোকক দেখাই দিছোঁ। আগতো এবাৰ ইয়ালৈ আহিছিলোঁ বাৰু, আগতকৈ ইয়াত এতিয়া বহুতখিনি চেঞ্জ কৰিলে, ধুনীয়াও হ'ল আগতকৈ। কোৱা আকৌ কিবা এটা। আৰু নতুন ফোনত কেনেকুৱা লাগিছে, কেনেকুৱা উঠিছে? মোক তো ফটো মাৰিবলৈ দিছ জানো, সেইকাৰণে নকওঁ। এয়া আমাৰ বাচ্চা পাৰ্টি। तुम्हारे नाम सियारे तुम्हार समान हब তুমি জানো বুজানে অবুজন হিয়াতে তোমার কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা